Hello guys, কি খবৰ আৰু আপোনালোকৰ পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটি ব্লগ ভিডিঅলৈ আৰু আপোনালোকে চাই আছে আমাৰ YouTube চেনেল মাধুৰ্য্য ফেশন ব্লগ। তো আৰু এতিয়া আজি গৈ আছো এফালে আছে নয়নদা আৰু এফালে আছে সিম্বিবা মানে নয়নিবা আৰু গৈ আছো গাংমথান আৰু আগফালে একদম মজাকে এতিয়া ওলাইছো আৰু ঘৰৰ পৰা চাওক একদম মজাকে দেখাই যাম আৰু পুৰা এফালে পুৰা ষ্টেৰিংত বহি আছো মজাকে। তো বলক আজি ভিডিঅটো আৰম্ভ কৰো আৰু দেখাও। একদম মজাকে ওলাই গলো এফালে ভিতৰ যা আৰু বিহালী ভিতৰ আৰু একদম মজাকে এতিয়া গৈ আছো গাংমথানৰ বুলি আৰু ক'ত ক'তনো ফুৰো সেইখিনি সকলোখিনি দেখাম ক'ত যাওঁ ফাৰ্ষ্টটো গৈ আছো এতিয়া ডেষ্টিনেশ্যন গাংমথান আৰু গাংমথান গৈ লওঁ তাৰপিছত একদম মজাকে আপোনালোকক দেখাম কি দেখাওঁ ব্ৰহ্মপুত্ৰ পাৰলৈ যাম বলক চাই মজাকে আহি গলো আৰু এইফালে চাওক পুৰা একদম মজাকে গাংমথান আৰু এতিয়া আহক ভিতৰলৈ যাওঁ কোনো নাই চাগে তো হ'লেও বলকচোন চাওক ভিতৰলৈ দেখাওঁ ধুনীয়াকে তো আহক মাম শ্ৰী গাংমথানত যি শংকৰদেৱে স্থাপন কৰিছিলে আৰু ইয়াতে আছিল শংকৰদেৱ প্ৰায় 7 বছৰ কাল ইয়াত আছিলে বলক এতিয়া ভিতৰলৈ যাওঁ দেখাওঁ আৰু এইফালে চেণ্ডেল ইয়াতে খুলি যাম বলক এইখনে হৈছে গাংমথানখন ভিতৰত এখন থান মণিকূট আছে আৰু এইখনে শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিলে যি 7 বছৰ কাল ইয়াত আহি আছিলে আৰু আগতে ভিডিঅ'টোত ধুনীয়াকৈ দেখাইছিলোঁ আৰু এইফালে যি ৰান্ধনীশাল আছে সেইফালে যি কোনোবাই যদি শৰাই দিয়ে তেতিয়া ফল মূল চলমূল চব সেইফালে ৰেডি কৰে সেইফালেও এটা নাম মানে মন্দিৰৰ নিচিনা আছে আৰু সেইফালে যি ঘৰটো দেখিছে তাতে শংকৰদেৱে লিখা হাত মানে নিজে হাতে লিখা কিতাপ আছে একদম ধুনীয়াকৈ দেখালোঁ এখন গাংমথানখন মানে যি এইভাৰ মণিকূট আছে এখন থানখন মানে আজি ব্লগটো মানে এটা টপিকৰ ওপৰত হ'ব যোৱা নাই মানে যি পাওঁ সেইটোকে দেখাই যাম ধুনীয়াকৈ চাই যাওক গোটেই অল টোটেল কভাৰ কৰিব চেষ্টা কৰিম আৰু এখন গাংমথানৰ পৰা ওলালোঁ বলক আৰু এইফালে আছে শংকৰদেৱে যি খান্দিছিলে পুখুৰীটো আৰু এইটো মানে যি পৰ্যটকবিলাক আহে থাকিবলৈ মজাকে ঘৰ বনাইছে ব্ৰহ্মপুত্ৰ আছে তো বলক এতিয়া যাওঁ একদম মজাকে ইয়াতে পাৰ্ক কৰিলোঁ আৰু এইফালে এতিয়া একদম মজাকে মানে এতিয়া যাওঁ এইটো হৈছে শংকৰদেৱে খন্দা পুখুৰীটো আৰু মজাকে মানে ঠাণ্ডা দিনত আহিলে খৰালিত আহিলে মজাকে ছানছেট দেখি পোৱা যায় আৰু এতিয়া চাওক একদম এইখন হৈছে মজাকে এইটো হৈছে শংকৰদেৱে নিজে খন্দা পুখুৰীটো আগৰ ভিডিঅ'টো দেখাইছোঁ মই ডেছক্ৰিপশ্যনত লিংক দিম চাই ল'ব সেইটো পুৰা টোটেলছত আছে আজি মানে এনেই এটা ওলাই আহিলোঁ আনপ্লেনিং মানে এটা ট্ৰিপ আৰু সেইফালে ব্ৰহ্মপুত্ৰ আছে সেইটো হৈছে শংকৰদেৱে খন্দা পুখুৰীটো এতিয়া এইফালে যাব লওক আৰু এইটো হৈছে টুৰিষ্ট হাউচ একদম মজাকে আহিছোঁ এইফালে চাওক এয়া হৈছে ব্ৰহ্মপুত্ৰ চাওক কিমান ধুনীয়া লাগিছে আগতেতো দেখাইছিলোঁ কমপ্লিট ছানছেট দেখাইছিলোঁ ধুনীয়াকৈ তো এইফালে চাওক এইফালে চাওক পিছত চাওক এইখন হৈছে পুৰা একদম মজা ব্ৰহ্মপুত্ৰ বৈ আছে মজাকৈ এতিয়া বেক কৰিছোঁ চাওক এইটো চাওক এইখন হৈছে ব্ৰহ্মপুত্ৰ কিমান ধুনীয়া আৰু এইফালে চাওক আজি আহিছোঁ মানে এইকেইদিনটো পুৰা ডাৱৰ আছিলে কিন্তু আজি অকণমান হ'লেও সূৰ্যটো অকণমান হ'লেও দেখা দিছে ছানছেটৰ টাইমত চাওক কিমান ধুনীয়া ৰঙা দেখায় ইয়াত মজা লাগে ইয়াত ফটো কিমান মজা ফটো আহে আৰু সিফালে চাওক সিফালে ঘৰ চৰ একদম মজাকে আছে কিন্তু যাব কেনেকৈ নহ'লে মই এটা কাম কৰোঁ এল্টখন ইয়াত নমাই দিম মজাকে আৰু এইফালে চাওক কিমান ধুনীয়া এখন ব্ৰহ্মপুত্ৰ ক'ত যাওঁ এতিয়া নাজানো বাট এইটো চাই পেলাই মোৰ বহুত ভাল লাগে ইয়াত আহি পেলাই বহুত মজা লাগে ম'ম' খাব বোলে ম'ম' খামতো চিয়ৰ ম'ম' খামেই একদম মজাকে এইটো দেখালোঁ মানে পুৰা ব্ৰহ্মপুত্ৰ পাৰত আহিছিলোঁ গাংমথানৰ আৰু একদম মজাকে ইয়াত দেখালোঁ পৰিৱেশটো গাইছ একদম এতিয়া মজাকে আহিছোঁ পীতাম্বৰ পীঠধাম যি মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ ৰাংচালিত আছে একেবাৰে মজাকে পীতাম্বৰ পীঠধাম যি ৰাধা কৃষ্ণ প্ৰণামী মন্দিৰ তাত আহিছোঁ সন্ধিয়া সময়ত পুৰা মজা লাগিছে এতিয়া চাওক আৰু এইখন হৈছে শ্ৰী পীতাম্বৰ পীঠ প্ৰণামী মন্দিৰৰ গেটখন বলকচোন এতিয়া ভিতৰলৈ যাওঁ এইফালে চাওক এইফালে প্ৰণামী মন্দিৰ ৰাধা কৃষ্ণ মন্দিৰ আছে চাওক বাহিৰৰ পৰাই ধুনীয়াকৈ দেখাই দিওঁ এইটো চাওকচোন কি ধুনীয়া এটা মন্দিৰ এইটোৰো ভিডিঅ' দিছিলোঁ ডেছক্ৰিপশ্যনত লিংক দি দিম ফুল ভিডিঅ'টো ধুনীয়াকৈ আছে চাওক এইখন কিমান ধুনীয়া মন্দিৰ পুৰা এতিয়া নাম কীৰ্তন হৈ আছে এইফালে পুৰা পূজা কৰি আছে ৰাধা কৃষ্ণ আৰু এতিয়া নোসোমা মানে পুৰা ভাত খাই আহিছোঁ আৰু এইফালে চাওক কিমান ধুনীয়াকৈ পুৰা পূজা কৰি আছে ভিতৰৰ ফালে এয়া পুৰোহিতজন আগৰ ভিডিঅ'টো দেখাইছিলোঁ ইণ্টাৰভিউ টাইপৰ হৈছিলে তো আজি নোসোমা আৰু এনেই ওলাই আহিলোঁ অকণমান যি কৈছিলোঁ আনপ্লেন ট্ৰিপ চাই লওক এইফালে চাওক একদম ধুনীয়াকৈ পূজা দি আছে ৰাধা কৃষ্ণ যি পীতাম্বৰক এওঁলোকে পূজা দিয়ে একদম ধুনীয়াকৈ পূজা দি আছে চাওক কিমান ধুনীয়াকৈ মজা লাগে ইয়াত আহি পেলাই সন্ধিয়া সময়ত বহুত ভাল লাগে আৰতি চাই পেলাই একদম মজাকৈ দেখালোঁ প্ৰণামী মন্দিৰ আহি পেলাই আজি মানে এই ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ আৰু মজা ভিডিঅ' দেখাই যাম তো আজি ভিডিঅ'টো ইমানেই আছিলে নেক্সট লগ পাব নেক্সট ব্লগত আজিলৈ বাই বাই এণ্ড গুড নাইট